ইয়াতে আছে গাহৰি আৰু মানে পিঁয়াজ নহৰু মানে মছলা তছলা সকলো লগাই পিনাই থৈ দিছোঁ 20 মিনিটৰ লিখিনা মানে থৈ দিছিলোঁ মই আৰু বেছি সময়ো ৰাখিব পৰা নাই যিহেতু বনাব সময়ো হৈ গৈছেগৈ খাব লাগে দুপৰীয়া ভাত সেইকাৰণে আৰু মানে বনাই মেলি হৈ গৈছেগৈ মোৰ চব্জি তেন্তে মই লাই পাতেৰে আজি বনোৱা হৈছে দেই গাহৰি মাংস মই লাই পাত দি বেছি ভাল লাগে যিহেতু গাহৰিত তেল বেছি থাকে নহয় জানো আৰু লাই পাত দিলে মানে তেল অকণমান কমি যায় তেলৰ কাৰণে মানে লাই পাত দিলে ভাল লাগে খাই পিনে ভর পাইতে চালাবই পাবো না আর কয়দিনের পরে রিহানে কি কৈছে চা শুনা সি বোলে বাইক চলাব স্কুটি চলাব আৰু কেইদিনৰ পিছত পাৰিবা চলাবলে হা পাৰিবা ডেকা হৈ গ'ল চলাব পাৰিব আৰু ডেকা হৈ গ'ল ইয়াৰ পৰা ঠেলি ঠেলি ইয়ালৈকে লৈ আহিলে চা আকৌ কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ সকলোৰে ভালে চাগে আৰু আমাৰো ভাল তই পাৰিবি তই স্কুটি চলাব পাৰিবি চলাগে যা আৰু ব্লগ ষ্টাৰ্ট কৰি দিলোঁ এতিয়া ভাত চব্জি খোৱা হৈ গ'ল আৰু দেখিলে কি খালোঁ খোৱা নাই গাহৰি আনিছিলে যিহেতু বনালোঁ বনাই মেলি এতিয়া খাই আজৰি আৰু এই চাৰ্টটো যে মই পিন্ধি আছোঁ দেখি পাইছেনে আনিছিলে মানুহজনে কিন্তু তাক নহয়গৈ সৰু হৈছে মোক ধুনীয়াকৈ হৈ গৈছে একদম চাৰ্টটো কাম কৰিব হ'ব মোক পথাৰত ল'ৰাটো কি কৈছে চকেটত ভৰাই থওঁ বোলে মই ডেকা হ'লে পিন্ধিম নহয় সি ডেকা হওঁতে বোলে চাৰ্ট ফাটিয়ে থাকিব নেকি দেউতাকে শকত আৰু ল'ৰাটো কি কৈছে মোৰ কাৰণে থৈ দিবা বোলে মই ডেকা হ'লে পিন্ধিম নহয় আৰু ধুনীয়াকৈ মোক হৈ গৈছে মই বোলো মই কাম কৰিব হ'ব নহয় পথাৰত কাম কৰোঁ নহয় চাই থাকক ভিডিঅ'টো আৰু ভাত চব্জি বাৰু খোৱা হৈ গ'ল এতিয়া অকণমান কাম কৰোঁ পিছবেলা দোকানলৈও যাবলৈ আছে কি লাগে বিহান হা ৰং আৰু কলম লাগে ৰং লাগে আৰু বহি লাগে বোলে লিখিবলৈ না তই লিখিব জান কি লিখিব জান কচোন ছবি আৰু আখৰ অ লিখিব জান নাই জান স্কুলৰ নামটো কৈ দেচোন স্কুলৰ নামটো প্ৰাথমিক বিদ্যালয় নহয় কথা আদৰ্শ হাজং প্ৰাথমিক বিদ্যালয় হৈ গ'ল কথা আদৰ্শ এনেকুৱা পাৰিব লাগিব না কালা ঘনী তোমলোক পাই কুমাৰ হা চাহ বিহানৰ বুদ্ধি ক'ত থৈ আছিলে হা ক'ত থৈ আহিছিলি পাহৰি থাকিলি হা নিজৰ চোলা নিজে খুলি পিনে ক'ত থৈ সেইটো মনত নাথাকে কেনেকুৱা ল'ৰা এইটো কেনেকুৱা ল'ৰা এইটো ইমান বেয়া নে ল'ৰাটো অলপ দুষ্ট ঐ ভাত কেইজনী খায় কি শাক আলু আৰু চবেন আৰু দাদা ইনকৈ দেখাটো দেখাও না সুন্দর দেখে দেখা হাতে চড়াও না দেখে মোবাইল ইমান ধুনীয়া দাদু পোকে খাইছে কি হ'ব ডেকাই হোৱা নাই এতিয়াই পোকে খালে মাংস খাবই নোৱাৰিব দেখোন এইটো কি হ'ল এইটো কি হ'ল ভালকে দেখা পাকাৰ লগত পৰিছে নে মায়ে পিটিলে মাৰা কোবাছে না মাৰা কোবাছে চৈতান কৰিছে বদেন কেনে কোবাছে ক কোবাছে হা চৈতান কাম কৰিছে না এইটো কিবা এটা হৈছে দুষ্ট কৰিছিলে চাগে সেইকাৰণে মায়ে মাৰিলে নহ'লে ক'ৰ পৰা পৰিছে পাকাৰ পৰা পৰিছে বুলি কৈছে সঁচা হয় জানো কথাটো পাকাটো মান পৰিছে জানো হা কি ল'লে মৌচম ল'লে বেচেৰা
ভাল হ'ব না হেল্ল' বেলি যাবলৈ হ'লে এইটো গধূলি হৈ গৈছেগৈ এতিয়া 4টা বাজি গ'ল আৰু এই টিউশ্যন পঢ়াই থাকোঁতে মানে ব্লগ বনা নহ'লগৈ আৰু এতিয়া যাবলৈ ওলাইছোঁ দোকানলৈ বেলি যিহেতু গুচি গ'ল আৰু দোকানত কিবা কেইটামান বস্তু আনিব আছে বিহানৰ কাৰণে ৰং কলম কিবা বহি চহি এইবোৰ লাগে মানে এতিয়া পটাপট গৈ লৈ আহোঁগৈ বেলিও যিহেতু গুচি গ'ল ইয়াৰ পৰা যাব লাগিব আৰু মানে দিনটো একদম আজিকালি দিনটো যে বহুত ছুটি হৈ গৈছেগৈ কেইটা কাম কৰিলে মানে বেলিয়ে গুচি যায়গৈ বেলি গৈ আছে এইটো গুচিয়ে গ'ল 4টা বাজিলেই সন্ধিয়া হ'ব হৈয়ে যায় মানে এতিয়া পটাপট গৈ আহোঁগৈ আকৌ মানে সন্ধিয়া হ'লেও কাম ওলাই যিহেতু ভাত চব্জি বনোৱা ঘৰ দুৱাৰ চফা কৰা এইবোৰ আৰু তেতিয়াহ'লে আপুনি গৈ আহি পালোঁ দোকানত দোকানী নাই ঘৰৰ ভিতৰত সোমাই আছে মানে কিবা বস্তু চিজিল কৰি আছে বুলি কৈ আছে এয়া আমাৰ গাঁৱৰ দোকান ইমান ধুনীয়াকৈ সকলোবোৰ পায় মানে ইয়াত যিকোনো বস্তু হ'লেও পাই যায় বহুত ডাঙৰ দোকানটো যে লৈ লওঁ বস্তুকেইটা আৰু ইফালে শিৱলিংগ আছে এইটো শিৱলিংগ ইমান ধুনীয়া ন মৰম লগাকৈ আছে Did you get ready in the dark or something? 'Cause you look like a beautiful nightmare. আৰু সৰু ইংলিছ বহি আজপাৰা বহি ৰাখিব 20 টকা 25 টকা দাম আৰু থালি মাজে চাবোন দি দুইটা দি এতিয়া সন্ধিয়া 6টা বাজিলে আৰু মানে বিহানে ছবি আঁকি আছে আৰু মাতি আছে মানে মোক মা চোৱা না মা চোৱা না মই ইমান ধুনীয়া ঘৰ বনাইছোঁ মানে আমাৰ ঘৰটো আঁকিছে সি ইমান ধুনীয়াকৈ চাব লাগে মানে এইটো কি আঁকায় চান নহয় বিলা আৰু এতিয়া আমাৰ ঘৰ নে কি কালা ঘর অমন গুলেহে ঘর কি কি ধুনীয়াকে আঁকিছে এইটো পানী ওলাইছে পানীৰে পাহাৰত পানী পৰে না কি দা পাহাৰত পানী পৰে কোনটো কোন নতলে গাংটো পানী পৰে এটা গাছ এটা কি timan man kay de o mara ni ki de tula panen bu jai bhon ba gang bai naki oh chathal he hare ita ghor building ghor naki ghor building ghor dolong কি dolong ধুনীয়াকে বনাব জানিছো মোৰ ল'ৰাটোই পাছত কনচেং বৰ পাত্ৰ গোহাঁই নেতৃত্ব আহোম সেনাৰ তুৰ্বকৰ হৈনা বীৰাংগনা মূলা গাভৰু বীৰাংগনা মূলা গাভৰু বিষয় হৈ গ'ল ছবি আঁকা নদীলৈকে বিলালা এলা বিলাৰা কি ৰং ৰাঙা ৰঙা ৰং বেলি হালধীয়া এইটো হালধীয়া আমি ৰাঙা ৰং দেখি কুনি দে আম পাকানি দে আম আকালে আম পাকানি দিব
kahol kale kahul pakani pakarong de Hoke, man, oke ka, dunu he di udi di mohilai, nanong na hoy doen, na, black ami, ini nanong na, he he pau, rongarong numarong, hokolur, koi kurang nanong. হেল্ল' গুড মৰ্ণিং আৰু আজি হৈছে দেওবাৰ দুদিনীয়া কাৰ্য হৈছে ব্লগ বনাই আছোঁ আজি কালি বনালোঁ আকৌ আজিও আৰম্ভ কৰি দিলোঁ এতিয়া যাবলৈ ওলাইছোঁ অকণমান ফুৰিবলৈ লগৰীয়া ঘৰত গাঁৱৰ ফালে আৰু ঘৰৰ ৰাস্তাৰ ফালে ওলাই গৈছোঁ মই একদম আমাৰ ঘৰৰ পদূলিখিনি চাই ইমান জংঘলৰ মাজেদি যাবলগীয়া হৈছে মানে আমাৰ ঘৰ আগতে আছিলে সেই ৰাস্তা কিনাৰতে আছিলে দেই এতিয়া মানে ইফালে আমি কিমান বছৰ হ'ল 4 বছৰ হ'ল চাগে তাৰ পৰা ইফালে ইয়াত অহা মানে এতিয়া একদম জংঘল হৈ যায় এনেকুৱা টাইমত আকৌ এতিয়া চফা হৈ যাব শীতকালত মানে শৰৎকালত আৰু বাৰিষা সময়ত এইবোৰ পূৰা জংঘল হৈ যায় অকণমান দূৰ হয় ৰাস্তা মেইন ৰাস্তা পাবলৈ তেতিয়াহ'লে গৈ থাকোঁ চাই থাকক ভাত পানী খোৱা হৈ গৈছে বাৰু সময় এতিয়া হৈছে 10টা বাজিব হৈছে 9:47 হৈ গৈছেগৈ আৰু ৰ'দ ইমান ওলাইছে চাওক ঠাণ্ডা দিন কিন্তু ৰ'দ দিনত পূৰা ওলাই একদম পূৰা গৰম দিয়ে একদম সঁচাকৈ এতিয়াও মানে ঠাণ্ডা দিনৰ নিচিনা নালাগে পূৰা ৰ'দ গৈ আছোঁ আলু লগাব চাগে এইটো দেই ধুনীয়াকৈ হাল মাটি ধুনীয়াকৈ একদম চাৰ্জ কৰি থৈ দিছে আলু লগাই আছে বাৰু তাত মানুহবোৰ ক'ৰ পৰা আহিছোঁ এনেকুৱা লাগিছে ন জংঘলৰ মাজেৰে ভাল লাগিছে পৰিৱেশটো ইমান ধুনীয়া লোকেশ্যনটো মোবাইলত কেমেৰাত দেখি ভাল লাগিছে মানে লোকেশ্যনটো ইমান ধুনীয়া লাগিছে চাৰিওফালে আহি পাই গ'লোঁ লগৰী ঘৰত মানে আহি দেখিলোঁ ইমান মানুহ জুম খাই আছে মানে ভিডিঅ' বনাই আছোঁ সিহঁতৰ মানে লাষ্ট ভিডিঅ' কৰিবলৈ মানা কৰি আছে তথাপিও কৰি দিছোঁ মই নকৰিব কৈ আছে অলপ দেখাই দিছোঁ আৰু বহিবলৈ ধুনীয়াকৈ বস্তা পাৰি দিছে কেলৈ জানো ইমান মানুহ নাজানো দেই মই ভাবিছোঁ মই অকলে নেকি কিন্তু ঢেৰ মানুহ আছে আৰু ইফালে এটা বস্তু দেখি পাইছোঁ জাকৈ বনাই আছে এইটো চাই লওকচোন ইমান ধুনীয়াকৈ কটকিব বিচাৰি খাকলে না 300 হাতটা সুন্দৰকৈ বনাইছে দেই আৰু খলৈ না কি নাই সৈছা খলৈ না বনাই খলৈৰো বেলেগ খলৈৰ কোন বিচাৰি যাব দে আমি বেলেগ দাম খলৈৰ বেলেগ দাম বেলেগ অ বনাই মানে দাম ৰ বেলেগ কত তুমি খলৈৰ আনটা মগে ভিডিও করে পাঠে না দি হে ৰ'দ ইমান ৰ'দ চাচোন একদম গৰম বেছি এতিয়া বাজে দুপৰীয়া 12টা আৰু ভাত চব্জি বনাব হৈ গৈছে দুপৰীয়া যিহেতু খাবই লাগে নহ'লে নোখোৱাকৈতো থাকিবই নোৱাৰোঁ আৰু মানে চেমেৰা নকৰিলোঁ বেছিকৈ সিহঁতৰ মানে যিহে লাষ্ট কেমেৰাত ওলাবলৈ বেছিকৈ লাষ্ট মানে ভিডিঅ' কৰিব মানা কৰি দিছে সেইকাৰণে একো নকৰিলোঁ গুচি আহিলোঁ তাৰ পৰা মানে চাহ পানী খাই পিনে আৰু ভাবিছোঁ এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ দুদিনীয়া হৈ গ'ল যিহেতু কালি মই ব্লগ ষ্টাৰ্ট কৰিছিলোঁ আজি দুদিন হৈ গ'ল দুদিনৰ কাৰ্য হৈছে আৰু এনেকুৱাই দেখাই দিলোঁ ঘৰত আমি কেনেকৈ থাকোঁ বিহানহঁতৰ লগত সেইবোৰে মানে আশা কৰোঁ ব্লগটো চাই ভালে পাব আৰু ভগৱানে যাতে সকলোকে ভালে ৰাখে আমিও ঘৰৰ সকলোবোৰ ভালে আছে আমাৰো আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰি দিওঁ কেনেকুৱা লাগিছে জনাব আশা কৰোঁ ভাল পাব চাই পিনে মানে এতিয়া ৰাখোঁ বাই বাই টাটা